নমস্কাৰ বন্ধুসকল, মই ত্ৰিৰংগ বৰাগোহাঁই আৰু স্বাগতম জনাইছোঁ মোৰ চেনেল ত্ৰিৰংগলৈ। একচুৱেলি এতিয়া মই আহি পালোঁ য'ত আমাৰ মেজি জ্বলায়। আমাৰ মেজি কেনেকৈ জ্বলাই চোৱা, গাঁৱৰ মানুহ মানে বহুতখিনি গোট খায়। একচুৱেলি মোৰ এইবাৰ ভিডিঅ' বনাবলৈ মন নাছিলে, কাৰণ গাঁৱত মানে মই বহুত বছৰ মূৰত আহিছোঁ ন, পুৰণা যোনটো ফিল সেইটো বিচাৰি ফুৰিছোঁ মই, সেইটো মানে ইয়াত নাই, একচুৱেলি হেৰাই গ'ল মানুহবিলাকৰ মনত, নকওঁ আৰু। তো আমাৰ গাঁৱতনো কেনেকৈ পাতে চোৱা, জ্বলালেই মোৰ অহা অলপ দেৰি হৈ গ'ল। এইফালে মেজিটো ভালকৈ নজ্বলিলে পৰি গ'ল। এইফালে মানুহ গোট খাইছে আৰু লাহে লাহে। তো অকণমান জুই সেকি লওঁ, তাৰপিছত দেখাই আছোঁ সম্পূৰ্ণ ভিউ, চাই থাকা। A few moments later. আচলতে মোৰ গাঁৱৰ মাঘ বিহু পালনৰ যি নীতি নিয়ম, এই নীতি নিয়ম অন্যবিলাক গাঁৱতকৈ যথেষ্ট বেলেগ, আৰু এই নীতি নিয়ম মোৰ খুব ভাল লাগে। মই ভাবোঁ অন্যবিলাক গাঁৱতো এনেদৰেই, মোৰ গাঁৱত যিদৰে এইবিলাক নীতি নিয়মৰ মাজেৰে মাঘ বিহু পালন কৰে, তো তোমালোকৰ তাতো বা অন্যবিলাক গাঁৱতো এনেকৈ পালন কৰিব লাগে বুলি মই ভাবোঁ। সকলোৱে একগোট হৈ একেলগে মাঘ বিহুৰ যদি মেজিটো জ্বলাওঁ, মই ভাবোঁ তেতিয়া বেছি ভাল হয়, বেছি ভাল লাগিব। তো বেছি কথা নকওঁ, প্ৰথমতে কেইটামান ড্ৰোন শ্বট চাই লোৱা, তাৰপাছত আৰু কিবা কিবি কৈ আছোঁ। আৰু একেবাৰে শেষত সকলোৱে সেৱা লোৱাৰ পাছত যিসকলে মেজিটো বনালে তেওঁলোকে সেৱা ল'লে, যিসকলে খৰাহী আগবঢ়ালে তেওঁলোকে সেৱা ল'লে, আৰু একেবাৰে শেষত এনেকৈ ৰান্ধনি ভকতসকলে তেওঁলোকৰ নীতি নিয়ম কৰিলে, আৰু ৰান্ধনিয়ে সেৱা লোৱাৰ পিছত আমাৰ মেজিৰ কাম আজি মানে নীতি নিয়মখিনি ইমানতে শেষ হ'ল। আৰু শেষত এনেকৈ সকলোৱে ফূৰ্তি কৰিলে, নাচিলে। এইফালে মোৰ মা আৰু এনেকৈ আপাহঁতে নাচি আছে আৰু। তো তোমালোক সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ একেবাৰে শেষত, আৰু বছৰটো সকলোৰে ভালকৈ পাৰ হওক। শেহতীয়াকৈ হ'লেও আকৌ এবাৰ নতুন বছৰৰ শুভেচ্ছা জনালোঁ, আৰু ভালকৈ থাকা, বিন্দাছ থাকা, ফূৰ্তিত থাকা। তো বাই বাই, লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত।